হেল্ল' দোস্ত, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমি লৈ আহিলোঁ আপোনাৰ গুড়া মাছৰ এটা ৰেচিপি আমাৰ অসমীয়া ষ্টাইলত। তো দেৰি নকৰি ভিডিঅ'টো চাওঁ ব'লক। আৰু এয়া আমি লৈ আহিলোঁ আপোনাৰ গুড়া মাছ আৰু লগত কাটি ল'লোঁ পিঁয়াজ আৰু জলকীয়া। আৰু একদম চিম্পুল ৰেচিপি হ'ব এইটো। ইয়াত মছলা একেবাৰে দিয়া নহ'ব। আৰু মাছটো যোনটো লৈ আহিছিলোঁ আৰু সেই মাছত আপোনাৰ হালধি দি মিক্স কৰি সানি পেলাই অকণমান টাইম ৰাখি দিলোঁ। আৰু এয়া কেৰাহী গৰম কৰি ৰাখিছিলোঁ আৰু তাৰ ওপৰত দি দিলোঁ আপোনাৰ এইটো খাটি সৰিয়হৰ তেল। চাই থাকক, তেল দি দিলোঁ আৰু ইয়াত আপোনাৰ যোনটো পিঁয়াজ জলকীয়া কাটিছিলোঁ সেইটো তাৰ ওপৰত দি দিয়া হ'ল এতিয়া। আৰু অকণমান ইয়াত হিলাই দিয়া হ'ব। পিঁয়াজ জলকীয়াটো অকণমান সিজিব লাগিব, সেই চাই থাকক। এইটো এতিয়া অকণমান লৰাই দিয়া হৈছে। আৰু তাৰ ওপৰত দি দিয়া হ'ল আপোনাৰ এইটো যোনটো গুড়া মাছ ৰখা হৈছিলে, ধুনীয়াকৈ ইয়াত দি দিয়া হ'ল। আৰু ইয়াত কোনো মছলা একেবাৰে দিয়া নহ'ব। আৰু এই চাওক, মাছটো ইয়াৰ ওপৰত দি দিয়া হ'ল। আৰু এইটো আপোনাৰ নিমখ দি দিয়া হ'ল। আৰু এইটো এতিয়া অলপ ভালকৈ লৰাই দিয়া হ'ব। এইটো চাওক, ধুনীয়াকৈ অকণমান লৰাই দিয়া হৈছে। আৰু এইটো এনেকৈ অলপ টাইম সিজিবলৈ এৰি দিয়া হ'ব। আৰু এয়া চাওক, সিজি আছে। আৰু ফাইনেলি আপোনাৰ গুড়া মাছৰ ভাজি ৰেডি হৈ গ'ল। এয়া চাওক, গুড়া মাছৰ ভাজি কি ধুনীয়াকৈ হৈ গ'ল আৰু একদম চিম্পুল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, তাৰ লগত ছাবস্ক্ৰাইব এটা কৰি দিব। তো আজিলৈ ইমানেই।